গাইস ওয়েলকাম টু মাই চ্যানেল মিস্টার ওয়াইটি ব্লগস। তো আপনারা কেমন আছেন? আশা করি সবাই ভালো আছেন। ইনশাআল্লাহ আপনাদের দোয়া আশীর্বাদে আমিও ভালো আছি। তো আমার ব্যাকগ্রাউন্ড আজকে দেখতে পাচ্ছেন অনেকগুলো গাড়ি দেখা যাইতেছে। তো আমি এখন বর্তমান উপস্থিত আছি খানাপাড়া ফিল্ডে মারাথন গুয়াহাটি মারাথন রানিং হবো। তো আমার এই যে দেখতে পাচ্ছেন গুয়াহাটি মারাথন রানিং প্রতিযোগিতা আমি পার্টিসিপেট করতেছি। অনলাইন রেজিস্টার করছিলাম, তো রেজিস্টার হয়ে গেছে গা। তো চলেন আমি ভিতরে দেখানোর জন্য চেষ্টা করবো। বহুত কিছুর আয়োজন করা হয়েছে আর একে একে একটা মারাথন রানিং নেয়। 4 পদ্ধতির মারাথন আছে। 5 কিলোমিটার, 10 কিলোমিটার, 21 কিলোমিটার্স অ্যান্ড 42 কিলোমিটার্স রানিং। আৰু এতিয়া 10 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ এতিয়ালৈকে বাকী আছে। বলক ভিতৰত দেখাবলৈ চেষ্টা কৰিম। আৰু ময়ো 5 কিলোমিটাৰ চিলেকশ্যন কৰিছিলোঁ, তো 5 কিলোমিটাৰ মই যোগদান কৰিম। বলক মই ভিতৰত দেখাবলৈ চেষ্টা কৰিম। তো দেখিবলৈ পাইছোঁ যে ইয়াতে বহুত মানুহৰ ভিৰ হৈ আছে। তো মই ভিতৰত সোমাই আছোঁ। বলক মই দেখাবলৈ চেষ্টা কৰিম। ভিতৰত বহুত মিউজিক চলি আছে, হয়তো মোৰ আৱাজটো ভালকৈ নাহিব, আপোনালোকক বুজি ল'ব লাগিব। তো দেখিবলৈ পাইছে মই ভিতৰত আছোঁ। তো ভিতৰত বহুত ভাল লাগি আছে, বহুত মানুহ হৈ আছে। ইফালে ল'ৰা ছোৱালী খেল ধেমালিৰ কাৰণে বস্তু দিয়া আছে। আৰু ইয়াতে অল মিডিয়া ইয়াতে সংযোগ হৈ আছে। আপোনালোকে চাব পাৰিছে কিমান মানুহ আছে। খেল প্ৰতিযোগিতা গুৱাহাটী মাৰাথন খেল প্ৰতিযোগিতা হৈ আছে। তো চাই থাকিব ভিডিঅ'টো, নিশ্চয় ভাল লাগিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি মানে ভালকৈ চাবলৈ বিচাৰিব। তো চাই আছে কিমান মানুহ দেখিবলৈ পাইছে যে ইয়াতে 10 কিলোমিটাৰ যিহেতু পাৰ্টিচিপেট কৰিব, সেই 10 কিলোমিটাৰ এতিয়া ষ্টাৰ্ট হ'ব। ইয়াতে ৰখি আছে। ইয়াৰ পিছত নেক্সট আমি যাবলৈ সাজু হ'ম। ভিডিঅ'টো চাই থাকিব আৰু স্কিপ নকৰিব। ভিডিঅ'টো নিশ্চয় ভাল লাগিব। আকৌ মই পৰৱৰ্তী ভাল ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। ৰানিং কৰি থকা অৱস্থাত মই ভিডিঅ' দিব নোৱাৰিম। ৰানিং কৰি আহি কিনে আকৌ মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। বলক আমি সকলোৱে অলপ এনজয় কৰোঁ। আমি ৰানিং কৰিবলৈ সাজু হৈ আছোঁ। ৰানিং কৰাৰ আগত অলপ দেহটো গৰম কৰি আছোঁ। সবেই মিলি একেলগে ডান্স কৰি আছোঁ। আপোনালোকে চাই থাকক, নিশ্চয় ভাল লাগিব। অলপ এনজয় কৰি আছোঁ। দেহটো গৰম কৰি ল'লে হয়তো ভাল লাগিব। চাই থাকক ভিডিঅ'টো, নিশ্চয় ভাল লাগিব। ৰানিং ইতিমধ্যে আমাৰ যোনটো 5 কিলোমিটাৰ ৰানিং আছিল সেইটো শেষ হৈ গ'ল। জাষ্ট আহি পালোঁ। মই 7 নম্বৰত আহি পাইছোঁ। প্ৰায় আপোনাৰ 200-250 মানুহৰ মাজত 7 নম্বৰত আহি কিনে পাইছোঁ। বহুত ভাগৰ লাগিছে। অলপ ভিডিঅ'টো আৰু অলপ কিবা দেখাবলৈ বিচাৰিম। তো ভিডিঅ'টো চাই থাকিব। ৰানিং কৰি অহাৰ পিছত আমাক জুচ খাবলৈ দিছে অলপ এনাৰ্জি পাবলৈ। তো এইখিনি দেখালোঁ। অ' মাই গড, সকলোৱে ফ্ৰী পইচা টেটু বনাই আছে। পিছে ময়ো বনাম বুলি আশা কৰি থিয় হৈ আছোঁ। পিছে মেডামক ক'লোঁ, মেডাম মই এটা টেটু বনাব খোজোঁ, আপুনি বনাই দিব নে নাই? মেডামজনীয়ে ক'লে ঠিক আছে বহা, বনাই দিম। পিছে মই মোৰ গালত লিখি ল'লোঁ ৰানিং লাভাৰ বুলি। তো মেডামজনে মোক ধুনীয়াকৈ লিখি দিলে। এতিয়া আমাৰ যোনটো পাৰ্টিচিপেট আছিল 5 কিলোমিটাৰ ৰান, তো এতিয়া শেষ হৈ আহিলে। এতিয়া ভিডিঅ'টো আৰু লং নকৰোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে নিশ্চয় লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু যোনে ফেচবুকৰ পৰা চাই আছে, ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু বেছিকৈ শ্বেয়াৰ কৰি দিব। একচুৱেলি মই দুখিত, যোনটো আমি পাৰ্টিচিপেট কৰিলোঁ মাৰাথনৰ দৌৰত, মাৰাথন দৌৰ প্ৰতিযোগিতাত আমি পাৰ্টিচিপেট কৰিছোঁ। সেই পাৰ্টিচিপেটৰ যি প্ৰাইজ বিতৰণি কৰিব, সেই সময়টো বহুত লেট হ'ব। এতিয়া নকৰে, বহুত দেৰি হৈ যাব। এতিয়া মই বহুত দূৰৰ পৰা আহিছোঁ, সেইকাৰণে মই ভিডিঅ'টো আৰু নকৰিলোঁ। ভিডিঅ' এইখিনিলৈকে শেষ কৰিলোঁ। তো ইয়াৰ মাজত যদি মই কিবা ভুল যদি কৰিছোঁ মোক ক্ষমা কৰি দিব। আৰু যদি ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে নিশ্চয় লাইক কৰিব। আকৌ পৰৱৰ্তী ভাল ভিডিঅ' লৈ আহিম। আপোনালোকে মোক ছাপোৰ্ট কৰিব। আজিলৈকে বাই বাই, টাটা।